আজি 17 তাৰিখ, অৰ্থাৎ আজি ৰেজাল্ট দিয়াৰ কথা আছিল, কিন্তু যোৱা ৰাতি তোমালোকক কৈছিল 17 তাৰিখত ৰেজাল্ট দিয়া নহ'ব। 17 তাৰিখততো ৰেজাল্ট দিয়া নহ'ল, এতিয়া কি হ'ব, নটিছত কি আছে এইটো বুজাই দিয়াই আছোঁ। তোমালোকে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথম কথাত, মই যিদিনা ৰেজাল্টৰ কথা ফাৰ্ষ্ট ভিডিঅ' আপলোড দিছিলোঁ, সেইদিনা কৈছিলোঁ যে 17 তাৰিখে ৰেজাল্ট দিয়াৰ চান্স আছে, কিন্তু মই কোৱা নাছিলোঁ যে 17 তাৰিখে ৰেজাল্ট দিবয়ে। তোমালোকে বহুতে দেখা পাই আছা যে নটিছত 21 তাৰিখে ৰেজাল্ট দিব বুলি কৈছে। তো এই নটিচ ফেক হয়। তোমালোকে জানা যে আজিকালি AI-ৰ যুগ, গতিকে তোমালোকে এইবোৰ কথা বিশ্বাস নকৰিবা। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই। বহুতো ইউটিউব চেনেলত এনে ভুৱা বাতৰি বিয়পাই কিন্তু ভিউজৰ আশাত। গতিকে মোৰ এই চেনেলত তোমালোকে এইচএছ ফাইনেল ৰেজাল্টৰ সকলো ইনফৰমেশ্যন পাবৰ বাবে ছাবস্ক্ৰাইব কৰি থোৱা।